এয়া কাম কৰিলে আমিতো ওপৰৰ কাৰণে চাং বান্ধিব লগা হয়। এয়া নাৰিকল ৰুচি বান্ধিব লগা হ'লে আপোনালোকে পানীত প্ৰথমে এনেকুৱা ভিজাই ল'ব লাগিব। তাৰপিছত অলপ বান্ধাটো দি থৈ আছোঁ। এয়া এইখিনি কৰি লৈছোঁ। প্ৰথমতে আমি এয়া বৰশী বান্ধ বুলি কওঁ। এতিয়া এনেকুৱা এইয়া এইটো বান্ধিলে কেতিয়াও নামি নাহে এইটো এনেকুৱা এনেকৈ মেৰ দি ফাঁচাই ল'ব লাগে আৰু এনেকুৱা কৰি এতিয়া এনেকুৱা বান্ধিব লাগিব। পিটি মেৰ বুলি কওঁ আমি এনেকুৱা। এতিয়া বস্তু পিটি বান্ধটো মাৰিলে কেতিয়াও নামি নাহে, পূৰা টান হৈ যায়। এয়া ওপৰৰ পৰা যেতিয়া আহি আছিল এতিয়াৰ লগত এতিয়া ওলাইছে এনেকুৱা ইয়াৰ লগত বান্ধি দিম এতিয়া। আৰু বান্ধাতে সদায় নাৰিকল ৰছীটো চিকাই ল'ব, পানীত ভিজাই ল'ব। এইটো নাৰিকল ৰছী অখৰা মখৰা বান্ধাতে একদম হাতগিলা শুকনা হ'লে কষ্ট পায়। এইখিনিয়ে ধন্যবাদ।